Hello everyone, welcome to my YouTube channel. স্বাগতম জনাইছোঁ পুনৰ এবাৰ মোৰ চেনেলটিলৈ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আচলতে আপোনালোকলৈ আগবঢ়ালোঁ। বহুতকেইটা মাহ একচুৱেলি ভিডিঅ' নিদিয়াকৈ থাকি গ'ল, তাৰো কাৰণ আছে, আপোনালোকক সকলোখিনি জনাম পিছলৈ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি, আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আগন্তক ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। বহুত দিনৰ মূৰত একচুৱেলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কি কওঁ কি নকওঁ মানে ভাবি পোৱা নাই, তাৰ কাৰণে বেয়া নাপাব। তেনেহ'লে পলম নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Sorry for being a mess. I gave my best. আৰু যিদিনাই মই ভাবোঁ ভিডিঅ' কৰিম বুলি, বতৰৰ অৱস্থা এয়া হয়, পূৰা বৰষুণ বতৰৰ অৱস্থা বেয়া। তাৰপিছতে মই বহুত এলেহুৱা প্ৰাণী, মই ধুনীয়াকৈ গৈ তাৰপিছত শুই থাকোঁ। সেয়াই আৰু আজি ভাবিলোঁ নাই, নহ'ব, ভিডিঅ' এটা কৰিব লাগিব, সেই বুলি আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। সেয়াই আৰু কথাটো হ'ল কি, কাইলৈ মোৰ একদম চাইল্ডহুড ফ্ৰেণ্ড এজনীৰ বাৰ্থডে হয়, ঘৰৰ ওচৰৰে হয়। তাইৰ বাৰ্থডে বুলি মই ভাবিছোঁ সৰুকৈ ছাৰপ্ৰাইজ এটা দিম বুলি। ছাৰপ্ৰাইজটো দিবৰ কাৰণে ফাৰ্ষ্ট লাগিব কেক এটা। ভাবিছোঁ যে ঘৰতে মই কেক এটা বনাম আৰু আপোনালোককো দেখুৱাম, মানে ৰেচিপি হিচাপে নেদেখাওঁ, কিন্তু এনেই আৰু সৰুকৈ দেখুৱাম কেনেকৈ কি বনাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক। এতিয়া মই কেক বনাওঁগৈ আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু কেকটো বনাবলৈ যোৱাৰ আগতে ভাবিছোঁ আপোনালোকৰ আগত বস্তু এটা শ্বেয়াৰ কৰোঁ বুলি। মানে বস্তুটো হ'ল কি, ব্ৰাছৰ ছেট হয় মেকআপৰ। মই ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, খোলাই নাই মানে, আজি আহিছেহে পাৰ্চেলটো। ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি, মানে আপোনালোকৰ আগতে খোলোঁ বুলি কেনেকুৱা কি হয়। বলক তেনেহ'লে বস্তুটো হৈছে এইটো। এতিয়া এইটো খুলি আৰু মোৰ পাৰ্চেলত থকা বস্তুটো হৈছে এইটো। নাজানো কেনেকুৱা হয়, ফাৰ্ষ্ট টাইম যিহেতু অৰ্ডাৰ দিছোঁ। ভালেই হ'ব চাগে আৰু সেইবুলি অৰ্ডাৰ দিছোঁ। দেখাই আছোঁ ৰ'ব আপোনালোকক। তো ইয়াত আছে 10ডাল ব্ৰাছ। ভালেই হ'ব চাগে, ইউজ কৰিলে আপোনালোকক জনাম বাৰু কেনেকুৱা হয়। দেখাটো ভালেই নিচিনা লাগিছে। আৰু প্ৰাইচটো হৈছে আপোনাৰ 599 হয়, কিন্তু মই অফাৰত অলপ কমত পালোঁ আৰু মই স্ক্ৰীণত দি দিম তাৰ মানে হেৰিটো। যদিহে আপোনালোকে বিচাৰে তেতিয়া গৈ পিনি কিনিব পাৰিব। ভাল হয় চাগে, দেখাটোতো ভাল যেনে লাগিছে ন। সেয়াই আৰু এইডাল। আৰু এতিয়া যাওঁ কেক বনাবলৈ, আৰু আপোনালোকে চাই থাকিব বলক। আৰু এনেকৈ মই কেক বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু মই কৈছিলোঁ যে কেকৰ ৰেচিপি নিদিওঁ বুলি, সেইকাৰণে টাইম লেপছতে ভিডিঅ'টো বনালোঁ। যদিহে আপোনালোকে বিচাৰে যে কেকৰ ৰেচিপি দিব লাগে বুলি, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া চাই যাওঁ।
যেতিয়াবা মই ভাবিছোঁ যে কেকটো বনাম বুলি তেতিয়াবা নাই কাৰণে এতিয়া ভাবি দেৰি হৈ যাবগৈ কাৰণে হেণ্ড ব্লেণ্ডাৰডাল আছে মোৰ হাতত সেইডালতেই আৰু চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখাইছোঁ ৰ'ব মানে কেকৰ সেইখিনি ৰেডি কৰি আছোঁ সম্পূৰ্ণ হোৱাকৈ নাই এয়া আৰু কেকৰ যোনখিনি মানে শুকান বস্তু আৰু সেইখিনি দিয়াৰ পিছত সদায় মানে এনেকৈ লাহেকৈ আৰু ফেটাটো জৰুৰী মানে তেতিয়া ভাল হয় কেকটো আৰু কোমলো হয় সেইকাৰণে এনেকৈয়ে ফেটি আছোঁ আৰু আপোনালোকে চাই থাকক যিখিনি পাৰোঁ দেখুৱাই যাম আৰু এইফালে আমাৰ কেক হৈ গ'ল ৰেডি আৰু এয়া মই ক্ৰীমখিনিও হুইপ কৰি ল'লোঁ বাকীতে চাই যাব কি হয় সকলোখিনি দেখুৱাই যাম টান Sorry for being a mess. I gave my best, but was too late. চ' হেল্ল' গাইজ কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আজি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ বাৰ্থডেলৈ যাম কিন্তু তাই যিহেতু ঘৰত নাই মানে এক্সামলৈ গ'ল আপোনালোকক গৈ মেলি লগ পাইছোঁ দেখাই থাকিম সকলো চাই থাকিব আৰু বাৰ্থডে গাৰ্লৰ কথা কৈ থাকোঁতে বাৰ্থডে গাৰ্ল পূৰা ঘৰৰ ফ্ৰণ্টত হাই হেপী বাৰ্থডে উল্টা হৈছে যাম আকৌ লগ পাম মই বৰ্তমান উপস্থিত আমাৰ বাৰ্থডে গাৰ্লৰ ঘৰত হেপী বাৰ্থডে নতুন কাপোৰ পিন্ধি কেক কাটিব লাগিব পিন্ধিব লাগিব ইয়াৰ বাৰ্থডে গাৰ্লৰ ইমান ৰাতিখন মাতিছোঁ আৰু এতিয়া কওক আপোনাৰ মন্তব্য আজি মোৰ 20 বছৰ সম্পূৰ্ণ হৈছে দিনটোত মানে বাকী কেকটো কেনেকুৱা লাগিলে কেকটো বহুত ধুনীয়া লাগিলে মানে হয় নি সদায় খাই দিব মন যাব হয় নি পাৰিবা পাৰিবা আৰু আগুৱাই যাবা
আমি লিচু খাইছো হাই কাকু কালি কমে আছে কেক খাই কেনেকুৱা লাগিল কেক খাই কেনেকুৱা লাগিল দিয়কচোন কিনিছে আপুনি ফল মূল বেচা ন আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই